হেল্ল' এভৰিৱান, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কম সময়তে বনাই খাব পৰা ভেন্দি ফ্ৰাই ৰেচিপি এটা। আহকচোন চাওঁ তেতিয়াহ'লে মই কিদৰে তৈয়াৰ কৰিলোঁ। ভেন্দিখিনি ভালদৰে ধুই শুকান কাপোৰ এখনে মচি ল'লোঁ, পানী যাতে নাথাকে ভেন্দিখিনি, নহ'লে ভেন্দিখিনি কটাৰ লগে লগে বিজলোৱা নিচিনা হৈ যাব। এতিয়া ভেন্দিখিনি মই দীঘলে কাটি লৈ পেলাই 4 ফাল কৰি দিম, আৰু আপোনালোকে যদি ভেন্দিটো বেছি দীঘল হয় তেতিয়া মাজেদি দুটুকুৰা কৰিও 4 ফাল কৰিব পাৰে। মই এইদৰে দীঘলকৈ কাটি লৈছোঁ। চব ভেন্দিখিনি এইদৰে দীঘল দীঘলকৈ কাটি ল'লোঁ। এতিয়া গামলা এটাত অলপ বেচন লৈ লৈছোঁ। আপোনালোকে ভেন্দি যিমান সেইটো হিচাপত বেচন লৈ ল'ব, আৰু তাতে 2 চামুচ পিঠাগুড়ি এড কৰি দিছোঁ। পিঠাগুড়ি এড কৰিলে ক্ৰিস্পিনেছটো বেছি হয়। কৰ্ণফ্ল'ৰো ইউজ কৰিব পাৰে আপোনালোকে। এতিয়া মই ইয়াত সৰু চামুচে 1 চামুচৰ জোখৰ জিৰা গুড়ি, অলপ জলকীয়া গুড়ি, সোৱাদ অনুযায়ী নিমখ আৰু হালধি অলপ দি আটাইখিনি ভালদৰে মিক্স কৰি ল'ম। মিশ্ৰণটোত আপোনালোকে আপোনালোকৰ মন পচন্দৰ যিকোনো মছলা ব্যৱহাৰ কৰিব পাৰে। এতিয়া ইয়াত এইদৰে কম কম পৰিমাণে পানী দি লৈ মিশ্ৰণটো ৰেডি কৰি ল'ম। এইদৰে মিশ্ৰণখিনি ৰেডি কৰি ল'লোঁ। এতিয়া তাত কাটি লোৱা ভেন্দিখিনি দি দিছোঁ, আৰু ভালদৰে এখন চামুচেৰে ভেন্দিখিনি এইদৰে মিক্স কৰি লৈছোঁ, যাতে মিশ্ৰণটো ভালদৰে ভেন্দিখিনিত লাগি যায়। এতিয়া এখন কেৰাহীত অলপ মিঠাতেল আৰু অলপ ৰিফাইন তেল মিক্স কৰি গৰম কৰি লৈছোঁ। আপোনালোকে অকল ৰিফাইনতো ভাজিব পাৰে, মই দুয়োটাই ইউজ কৰিছোঁ কাৰণ টেষ্টটো অলপ বেছি ভাল লাগে। এতিয়া ভেন্দিবিলাক এইদৰে এডোখৰ এডোখৰকৈ দি পেলাই ফ্ৰাই কৰি ল'ম। একেলগতে বেছি নিদিব, কম কমকৈ দিব। ভেন্দিখিনি প্ৰথম তেলত দিওঁতে ফ্লেমটো চিমত ৰাখিব। অলপ টাইম যেতিয়া ভাজি ল'ব, তাৰ পৰা মিডিয়াম বা হাই কৰি দিব আৰু লৰাই থাকিব, তেতিয়া ভেন্দিখিনি ক্ৰিস্পিনেছটো আহে। যদি অকল ল' ফ্লেমতে ভজা হয় তেতিয়া কোমল কোমল হৈ যায়। এইদৰে আটাইখিনি ভেন্দি ফ্ৰাই কৰি ল'লোঁ। এয়া আমাৰ ভেন্দি ফ্ৰাই ৰেডি হৈ গ'ল। বেছি টাইম নালাগে। আপোনালোকে বনাই লৈ ভাতৰ লগতো খাব পাৰে বা চাহৰ লগতো খাব পাৰে, বিৰাট ভাল লাগে। এয়া চাওক, আপোনালোকক মই অকণমান ভাঙি দেখাই দিছোঁ। বাহিৰতো একদম ধুনীয়া ক্ৰিস্পি হয় আৰু ভিতৰলৈকে ভেন্দিখিনি ধুনীয়াকৈ সিজি যায়। পিছল পিছলো নালাগে, খাবলৈ বিৰাট টেষ্টি হয়। এবাৰ ট্ৰাই কৰি চাবচোন। ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু? যদি ভাল লাগিলে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটোত যদি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। ধন্যবাদ।